আহিছো পুৱাৰ বাতৰিৰ শেষ অংশলৈ নগাঁৱৰ ITI অধ্যয়নৰত এজন ছাত্ৰ সন্ধানহীন হৈছে ননৈ নাথগাঁৱৰ যুৱক বিবেকানন্দ নাথ 23 অক্টোবৰত কলেজলৈ গৈছিল আৰু তাৰ পাছৰ পৰা সন্ধানহীন হৈছে ছাত্ৰজন বৰ্তমান সন্ধান নাই মেধাৱী ছাত্ৰজনৰ আৰক্ষীয়ে উমান পোৱা নাই ছাত্ৰজনৰ আৰু ছাত্ৰজনৰ নিৰুদ্দেশে এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য পূৰ্বৰা বিবেকানন্দ নাথ তেওঁ নগাঁও পলিটেকনিকৰ ইলেক্ট্ৰিকেলৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ তেওঁ সিদিনা 10 বজাত 23 তাৰিখে এই মাহৰ 23 তাৰিখে তেওঁ কলেজলৈ ওলাই আহিছিলে কলেজলৈ ওলাই অহাৰ পিছত তেওঁ মানে আজি পৰ্যন্ত ঘৰলৈ উভতি যোৱা নাই পাৰিবাৰিক তেনেকুৱা আমাৰ একো সংঘাত নাই কিন্তু আমি একো বুজিব পৰা নাই এতিয়ালৈকে তেওঁ কিয় ঘৰলৈ ঘূৰি যোৱা নাই হয় আমি ননৈ থানাত এজাহাৰ দিছোঁ আগতে তেনেকুৱা আহে কলেজলৈ আহি কোনো বন্ধু বান্ধৱৰ লগত থাকে থাকিলে মানে পিছদিনা ক্লাছ কৰি যায় আৰু খবৰ লৈছেনে লৈছোঁ তেওঁলোকৰ লগৰীয়া সকলোলৈকে মই খবৰ লৈছোঁ পলিটেকনিকৰ ছেক্ৰেটাৰীয়ে তেওঁলোক গোটেই যিমান ফ্ৰেণ্ড চাৰ্কুল আছে আৰু কলিগ আছে চবৰ লগতে মানে শ্বেয়াৰ কৰিছে কিন্তু নাই আজিলৈকে পোৱা নাই পলিটেকনিক ITI ইলেক্ট্ৰিকেল প্ৰথম বৰ্ষৰ ছাত্ৰ হয় হয় তেওঁ কলেজলৈ ওলাই আহিছে কলেজলৈ ওলাই অহাৰ পিছত তেওঁ মানে আৰু আমি একো এতিয়ালৈকে খবৰেই পোৱা নাই এই মুহূৰ্তত যদি আপোনাৰ ল'ৰাই আমাৰ এই নিউজটো চাই আছে হয় মই তেওঁক মানে মাতিছোঁ ঘৰলৈ আজি 23 তাৰিখৰ পৰা আজি পৰ্যন্ত ঘৰখনত অশোকাকুল পৰিৱেশৰ সৃষ্টি হৈ আছে গতিকে তেওঁ ঘৰলৈ উভতি আহক আৰু তেওঁ যদি কিবা সমস্যা আছে তেতিয়া আমি সকলো সমস্যা সমাধান কৰি দিম সেইটোৱে মোৰ অনুৰোধ